আজি গৈ আছো মই যোৱা নাই কেতিয়াও লখৰা এটা হেৰি বজাৰ আছে মাছৰ বজাৰ হোলচেল মাছৰ বজাৰ তো এনে বহুত দিনৰ পৰা যোৱাৰ ইচ্ছা তো আজি ভাবিছো ৰাতিপুৱা যেতিয়া সাৰ পালো এনে ৰাতিপুৱা সততে সাৰ নাপাওঁ তো যিহেতু আজি সাৰ পাইছো তো ভাবিলো যে অকণমান লখৰা বজাৰত গৈ চাওঁ কেনেকুৱানো কি আৰু গৈ আছো যেতিয়া ভাবিলো ভিডিঅ'টো কৰো তাতে গৈ কেনেকুৱা কি ময়ো চাওঁ লগতে আপোনালোককো দেখাওক তাতে কি আছে কি নাই চ' বলক গৈ পেলাই চাওঁ আহি পালো এই লখৰা মাছৰ বজাৰ এইটো অকণমান ঘূৰাই দেখাই দিবা ইফালে তো এয়া হ'ল বজাৰ তো আমি সোমাই গৈছো গাড়ী পাৰ্ক কৰিলো এতিয়া তো এতিয়া আমি ইফালেদি সোমাম আৰু ইফালেদি ওলাই গোটেইখিনি এৰিয়া চাম ক'ত কি আছে তো বলক চলো যদি কিবা পাওঁ মাজত বজাৰত যদি কিবা পাওঁ মানে ল'বলগীয়া তেনেকুৱা মাছ ভাল তেতিয়াহ'লে নিশ্চয় ল'ম চেষ্টা কৰিম চাওঁ মই কেতিয়াও অহা নাই আগত এনেইতো উজান বজাৰ আৰু মালিগাঁও মানে পাণ্ডু যিটো বজাৰ আছে তাতে বেছিকৈ যোৱা হয় ইয়াতে মই প্ৰথম আহিলোঁ আৰু ইয়াতে নাহাৰ কাৰণ হ'ল যে ইয়াতে বেছিভাগ বৰফৰ মাছ থাকে আৰু বিৰাটে ডাঙৰ ডাঙৰ মাছ যিটো এটা ফেমিলিৰ কাৰণে খোৱাটো ইমান এটা সম্ভৱ নহয় আৰু যিহেতু হোলচেল মাৰ্কেটটো এটা দুটা চাগে নিদিব তো মই ট্ৰাই কৰিম দেখা যাওক কি হয় সিফালে সেৱা কৰিবা চলো এইটো মাছ চোৱা বৰালি আছে खरीद के लाए একদম ভকুৱা হয় ভকুৱা ইমান ডাঙৰ মস্ত মস্ত ভকুৱা এইবোৰ এইবোৰ গোটেই ভকুৱা দাদা এইটো কিমানকে কাৰ্টুন লেনা পড়েগা চাওক চব কাৰ্টুনত ল'ব লাগিব এটা দুটা ইয়াতে বিক্ৰী নকৰে এটা এটা কাৰ্টুন লোৱাটো মানুহৰ কাৰণে সম্ভৱ নহয় এটা ফেমিলিৰ কাৰণে সম্ভৱ নহয় কিলো এইটো কিমান কিমান ওজনৰ হ'ব এইবোৰ 4 কেজি 5 কেজি হ'ব ন হা হা এইটো বৰমাৰ আচ্ছা কিমানকে গ'লে আৰু এইটো 280 ভাল মাল আছে ন ঠিক আছে চাইছো চ' মাছ চালো কিন্তু ঘটনা হৈ গ'ল যে এটা দুটা মাছ নিশ্চয় বিক্ৰী নকৰিব কিয় কাৰণে হোলচেল মাৰ্কেট
কিন্তু সিফালে আপোনাৰ যিটো আমাৰ উজান বজাৰ আছে, উজান বজাৰত গ'লে ফ্ৰেছ মাছ, একেবাৰে ফ্ৰেছ নদীৰ বা পুখুৰীৰ হওক ফ্ৰেছ মাছ পায়। কিন্তু ইয়াতে মই ফ্ৰেছ মাছ ক'তো নেদেখিলোঁ, চব গোটেই বৰফৰ মাছ। আপোনালোকে নিশ্চয় দেখা পালে, গোটেই বৰফৰ। আৰু বৰফৰ মাছ যিহেতু দাম বহুত কম, আৰু ইয়াতে যিটো ভকুৱা ডাঙৰ চাইজৰ ভকুৱা 290 টকা, আৰু তাতকৈ অকণমান মিডিয়াম চাইজ মানে 4 কেজি 5 কেজি ওজনৰ 280 টকাকৈ। আৰু চেম মাছ যদি আমি হেৰিৰ পৰা ল'ব খোজোঁ, আমাৰ কি বুলি কয় উজান বজাৰত, তেতিয়াহ'লে ভকুৱাৰ দাম ফ্ৰেছ একদম জিন্দা মাছ, তাতে দাম হৈ গৈ 450, 350 ওপৰত, তাৰ তলত নাহে। বাকী মাছো চালো, বাকী মাছৰো দাম ইমান বেছি নহয়, যিহেতু বৰফৰ মাছ। আৰু বৰফৰ মাছ মই পাৰ্চনেলি খোৱা পচন্দ নকৰোঁ। আৰু মই যেতিয়াই মাছ লওঁ, বেচিকেলি ট্ৰাই কৰোঁ টু গেট দ্য ফ্ৰেছ ফিছ অলৱেজ। চ' মই এইখিনি আপোনালোককো ক'ম যে আপোনালোকে যদি মাছ খাই ভাল পায়, তেতিয়াহ'লে ট্ৰাই কৰিব অলৱেজ টু গেট দ্য ফ্ৰেছ ফিছ। আৰু ফ্ৰেছ আৰু জিন্দা থকা মাছ খোৱাৰ সোৱাদটোও বেছি থাকে আৰু খাই ভালো লাগে। চ' আজি ইয়াতে সমাপ্ত কৰিম। আচলতে বেলেগ ক'ৰবাত গ'লে মই ভিডিঅ' এটা বনাম নিশ্চয়। ত' আজি মই প্ৰথম আহিছিলোঁ, যদিও ইচ্ছা আছিলে মাছ কিনিম, আৰু মাছ কিনাৰ কাৰণে মই এইটো পইচাও লৈ আহিছিলোঁ, কিন্তু ভাল নালাগিল মাছ। বৰফৰ মাছ মই ক'লোৱে, যিহেতু মই সৰু মাছ হ'লেও ভাল পাওঁ, কিন্তু সেইটো ফ্ৰেছ হ'ব লাগিব, জিন্দা হ'ব লাগিব। ত' গুৱাহাটীত ইজিলি পোৱা যায়, আমাৰ ঠাইততো আহি যায়। কিয় কাৰণে ইফালে হাজো বা সিফালৰ পৰা যিবোৰ বেপাৰী আহে তেওঁলোকে লৈ আহে, আৰু আমি তেওঁলোকৰ পৰাই প্ৰায়ে লৈ থাকোঁ। আৰু কিছুমান বেপাৰী এনেকুৱা মোৰ ফোন নম্বৰ তেওঁলোকে লৈ থৈছে বা মই লৈ থৈছোঁ, কেতিয়াবা ফোন কৰি দিওঁ, তেওঁলোকে মোৰ নিজৰ ইচ্ছামতে মাছ আহি ঘৰত দি থৈ যায়। ত' যিয়ে নহওক আজিৰ কাৰণে ইয়াতে টাটা, বাই বাই।